বুদ্ধিমান মানুহৰ ৫টা গুণ। গোপনে নিজৰ কাম কৰাটো পছন্দ কৰে। আন কাকো একো নকয় যেতিয়ালৈকে তেওঁৰ কাম ১০০% সম্পূৰ্ণ নহয়। কাৰো লগত মিছাতে ফেপেৰি পতা বা তৰ্ক কৰি থাকিবলৈ ভাল নাপায়। তাৰ বিপৰীতে কাষেদি মিচিকাই হাঁহি এটা মাৰি আঁতৰি যোৱাটোহে চেষ্টা কৰে। তেওঁ কম কথা কয় আৰু বেছি শুনি থাকে। সকলোৰে কথা শুনে। আনৰ প্ৰতিটো উপদেশ কাণ পাতি শুনে, কিন্তু শেষত তেওঁৰ মনে যি বিচাৰে সেইটোহে কৰে। আজিকালি নিজৰ ভিতৰত সোমাই থকা দুখ আৰু অনুভৱবোৰ কোনেও সহজতে প্ৰকাশ কৰিব নোৱাৰে। কাৰণ যদি আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰে, মানুহে কয় আপুনি আৱেগিক আৰু আপুনি অলপতে ভাগি পৰে বা আপুনি বৰ দুৰ্বল। গতিকে এই আৱেগ আৰু বেয়া কথাবোৰ য'তে ত'তে প্ৰকাশ নকৰাটোৱেই ভাল। এইবোৰ কেৱল প্ৰকাশ কৰি মূল্যহীন কৰাৰ কি প্ৰয়োজন? জীৱনৰ কোনোবা এটা সময়ত আপুনি চাব যে আপুনি একেবাৰে অকলশৰীয়া হৈ গৈ আছে। একেবাৰে অকলশৰীয়া। বহুত দুখত থাকিলেও পৰিয়াল, বন্ধু, আত্মীয় বা আপোনজনক কাষত কাকো নাপায়। জীৱনত বহুত বন্ধু আহিব, কিন্তু চিৰদিন কোনো কাষত নাথাকে। বসন্তৰ কুলি হৈ যি আহে তেওঁ বা তাইৰ লগত সকলো বিলাই দিলেও অৱশেষত প্ৰতাৰণাই পাব। আৰু আকৌ সেই মানসিক অশান্তিৰ বেদনাই আপোনাক আৱৰি ৰাখিব। এটা সময়ত আপুনি অজানিতে অকলশৰীয়া হৈ পৰিব। একো ভাল নালাগে তেতিয়া। নিজকে অসহায় যেন অনুভৱ হয়। নিজকে দোষাৰোপ কৰা হয়। আপুনি এনেকুৱা এটা সময় পাৰ কৰিব যেতিয়া আপুনি অলপ সুখৰ বাবে ব্যাকুল আৰু মানসিক সহায়ৰ বাবে অস্থিৰ হৈ থাকিব। কিন্তু এইটো কাৰো পৰা নাপাব। ঘৰৰ মানুহে আপোনাক ভুল বুজি পাব। আত্মীয়ই আপোনাক মূল্য নিদিয়ে। আগৰ বন্ধুবোৰেও আপোনাৰ খবৰ নলয়। এয়াই আটাইতকৈ বেয়া সময়। জীৱনত এনেকুৱা সময় আহিলে অকলে থাকিবলৈ চেষ্টা কৰিব লাগে। নিজক ভাল পাবলৈ শিকিব লাগে। নিজক সময় দিব লাগে। প্ৰাৰ্থনা কৰিব লাগে। নিজৰ মনৰ ওপৰত বিশ্বাস ৰাখিব লাগে। মনত ৰাখিব লাগে, জীৱনৰ আটাইতকৈ কঠিন কষ্টবোৰৰ লগত নিজে সন্মুখীন হ'ব লাগে। জীৱনৰ আটাইতকৈ কঠিন যুদ্ধটো অকলেই যুঁজিব লাগে। বসন্তৰ কুলি হৈ জীৱনত বহুত মানুহ আহিব আৰু যাব, কিন্তু নিজৰ অৱস্থাৰ পৰা সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব অকলেই। মানুহে সুখৰ পিছে পিছে ঘূৰি ফুৰে। সুখ পাবৰ বাবে মানুহে বহুত কিবা কিবি কৰে, কিন্তু প্ৰকৃত সুখ কেনেকৈ বিচাৰি পোৱা যায় এইটো নাভাবে। বহুত কিবা কিবি অৰ্জন কৰি থাকিলে মানেই সুখ পোৱা নাযায়। ধুনীয়া ৰামধেনুৰ বাবে এজাক কিনকিনীয়া বৰষুণেই যথেষ্ট। বেছি বৰষুণ দিলে ৰামধেনু দেখা পোৱা নাযায়। গতিকে সৰু সৰু বস্তুবোৰত বা কামবোৰতেই সুখ বিচাৰি পোৱা যায়। মাথো জানিব লাগিব কেনেকৈ সুখ সৃষ্টি কৰিব লাগে। জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে মানুহ চিনি পোৱাটো। গতিকে যেতিয়া আপুনি একো বুজি নাপায়, শান্ত হৈ নিজকে বুজোৱাটো ভাল। আপুনি যি পাইছে সেয়া আপোনাৰ বাবে ভাল। গতিকে জীৱনত যি আছে, যি পাইছে তাক লৈ সুখী হ'বলৈ শিকক। হাজাৰটা সমস্যাৰ মাজত নিজকে শান্ত কৰিবলৈ শিকক। দেখিব আপোনাৰ আধা সমস্যা সমাধান হৈ পৰিব। কাৰণ হাজাৰটা সমস্যাৰ মাজতো আগবাঢ়ি গৈ থকাৰ নামেই হৈছে জীৱন। আজিকালিৰ সম্পৰ্কবোৰ সূৰ্যমুখী ফুলৰ দৰে হৈ গৈছে। য'ত অধিক লাভ দেখা পায় সেইফালে মূৰ ঘূৰাই। সেইগৰাকী ব্যক্তিক কেতিয়াও মিছা নক'ব যি আপোনাক চকুমুদি বিশ্বাস কৰে, আপোনাৰ মিছা কথাটো বিশ্বাস কৰে। সম্বন্ধক লৈ চিন্তা কৰা বন্ধ কৰক। কাৰণ যিজন আপোনাৰ লগত থাকিব তেওঁ আপোনাৰ লগত হাজাৰ দুখ কষ্টৰ মাজতো থাকিব। প্ৰতাৰণালৈ ভয় নকৰিব, কাৰণ বিশ্বাসঘাতকতাই মানুহক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। প্ৰেম সৰুতে বিনামূলীয়াকৈ পোৱা যায় আৰু ইয়াক যৌৱনত অৰ্জন কৰিব লাগে আৰু বুঢ়া কালত খুজিবলগীয়া হয়।